আমি ডুমডুমা টাউন ফিল্ডত 61 ইয়াৰ্ছ আমি কমপ্লিট কৰিছোঁ। 61 বছৰ আমাৰ কমপ্লিট হৈছে এবছৰ। আমি এবাৰ ধুমধামকৈ দুৰ্গা পূজা পাতিম। আমাৰ শিল্পী কলকাতাৰ পৰা আহিছে, গোটেইখিনি পেণ্ডাল যিজন আছে চব শিল্পী কলকাতাৰ পৰা আহিছে। প্ৰায় 20-25 দিনৰ পৰা ইয়াত লাগি আছে, দিনে ৰাতি কৰি লাগি আছে আৰু সুন্দৰ এটা পেণ্ডাল বনাব সিহঁতি চেষ্টা কৰি আছে। আৰু এই পেণ্ডালটো আমাৰ হৈছে ইটালিয়ান প্লেচ, ডিজাইনটো হৈছে ইটালিয়ান প্লেচ ডিজাইনটো আমাৰ ইয়াত সিহঁতি ৰূপটো প্ৰদান কৰিব বিচাৰিছে। আৰু মূৰ্তি আমাৰ যিটো আছে সেইটো আমাৰ ওচৰৰ পাখৰৰে খুব ভালকৈ ধুনীয়াকৈ আমাৰ নিজৰ মতলব যিটো সংস্কৃতি আছে সেই সংস্কৃতি হিচাপতে আমি তাৰ শাৰী এইবিলাক পিন্ধাই কিনি আমাৰ মূৰ্তিটো তৈয়াৰ হৈ আছে। আৰু বাকী লাইটিং হৈ যাব, লাইটিং অন্যান্য আমাৰ ৰাৱণ দহনৰ কথা চলি আছে। ৰাৱণ দহনো আমাৰ কৰা ব্যৱস্থা কৰি আছে। দশমী দিনাখন 5 তাৰিখত আমি ডুমডুমা টাউন ফিল্ডত এটা ৰাৱণ দহনৰো আমাৰ কাৰ্য চলি আছে, কথা বাৰ্তা চলি আছে। আমাৰ বাজেটটো বহুত হাই বাজেট। আমি হাই বাজেট লোৱা সেইটো আছে, মানুহে আমাক ডনেশ্যন দিবলৈ চব মানুহে আমাক গোটেইখিনি মানে যিমান সম্প্ৰদায় আছে চব সম্প্ৰদায়ে আমাক হেল্প কৰি থাকে আৰু গোটেইখিনি মানুহৰ পৰা আমি সহযোগটো পাই থাকোঁ। সেইকাৰণে সিহঁতি কৈ থাকে প্ৰায় মোৰ লগত বহুত মানুহৰ লগালগ বেছি আছে, চবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগতো খুব লগালগ আছে। মোৰ সদায় মোক কৈ থাকে তহঁতি পইচাৰ কাৰণে কেলে মোৰ পৰা ল'বা বুলি কৈ থাকে। আৰু পইচাবিলাক নিজে দিয়ে আমাক, সঁচাকৈ এইটো সঁচা কথা কি সিহঁতি আমাক সহযোগটো আগবঢ়ায়। আপোনালোকৰ বাজেটটো কেতিয়াবা শ্বৰ্ট হ'লেও সিহঁতি আমাক সোধে কি যদি কিবা শ্বৰ্ট হ'লে ক'বা আমাক, আমি মানে সাজু আছোঁ তাৰ কাৰণে। আৰু আমাক দান বৰঙণি দি কিনি আমাক মানে আমাৰ মনোবলটো বঢ়াই থাকে। তাৰ কাৰণে আমি পূজাটো বেছি ডাঙৰকৈ পাতা আমাৰ সফল কৰোঁ আমি।